Welcome back to my YouTube channel Jaman for you. মই নিকিবুৰ জামান মোৰ YouTube চেনেল জামান ফৰ ইউ তোমালোক সকলোকে পুনৰ স্বাগতম জনাইছো। এতিয়া মই আলোচনা কৰিবলৈ ওলাইছো ছাত্ৰ ছাত্ৰীৰ বাবে 15 দিনীয়া সহিকন সমল পঞ্চম শ্ৰেণীৰ বাবে বিষয় ইংৰাজী। ইয়াতে প্ৰথমতে কি দিয়া আছে সাবজেক্ট ইংলিশ লেসন 1 অল থিংস ব্ৰাইট এণ্ড বিউটিফুল নামৰ কবিতাটোৰ শেষত এটা গল্প আছে তিনালি ৰমন হেতু ইয়াতে উঠাই দিছে। প্ৰথমতে কি দিছে এক্টিভিটি 1 লেটস ৰিড দ্য ষ্টৰী ইয়াতে গল্পটো পঢ়িব দিছে। ইয়াতে তিনালি ৰমনৰ বিষয়ে এজন হল তিনালি ৰমন এজন হল ৰজা। আচ্ছা তোমালোকে পঢ়িছা অলৰেডি তথাপি আকৌ একবাৰ কৈছো তিনালি ৰমন ওয়াজ এ কোৰ্টিয়াৰ ইন এ কিংছ কোৰ্ট। তিনালি ৰমন এজন ৰজাৰ ৰাজসভাৰ সভাসদ আছিল। One day the king got angry with তিনালি ৰমন এদিনাখন ৰজাই তিনালি ৰমনলৈ খং কৰিছিল আৰু কৈছিল ইয়াতে এফালে আছে কাৰ্যটো এফালে সেইকাৰণে ক'ব ইয়াতে আই ডোন্ট ৱান্ট টু সি ইউৰ ফেচ মই তোমাৰ মুখমণ্ডল চাব নিবিচাৰোঁ ডোন্ট কাম টু মাই কোৰ্ট ৰুম তুমি মোৰ ৰাজসভালৈ নাহিবা। এই কথাটো তিনালি ৰমনে মনে মনে শুনিছিল। তাৰপিছত এফালে কি কৰিলে তিনালি ৰমনে ৰাজসভালৈ আহিলে কিন্তু এইটো তেওঁৰ মূৰত এটা কলহ আছে কলহৰ তিনিটা ফুটা কৰি লৈছে হোল কৰিছে আৰু ইয়াতে দুটা চকুৰ বাবে আৰু এটা নাক আৰু মুখমণ্ডলৰ বাবে। হ্যাঁ ইয়াতে কি লিখিছে চোৱা ওৱান দ্য নেক্সট ডে পিছদিনাখন তিনালি ৰমন কেম উইথ হিজ ফেচ কভাৰ্ড উইথ এ পট। তেতিয়া তিনালি ৰমনে পিছদিনাখন আহিছিল কিন্তু কি কৰিছিল তেওঁৰ মুখমণ্ডলখন এখন কলহেৰে ঢাকি আনিছিল। ইন দ্য পট হি মেড 3 হোলছ কলহটোত তেওঁ তিনিটা ফুটা কৰিছিল। 2 ফৰ হিজ আইজ দুটা তেওঁৰ চকুৰ বাবে এই দুটা এণ্ড 1 ফৰ হিজ নোজ এণ্ড মাউথ আৰু আনটো হ'ল তেওঁৰ নাক আৰু মুখৰ বাবে। ইয়াতে আকৌ ৰজাই আৰু কিবা ক'ব হোৱাই ইউ হেভ কাম এগেইন এণ্ড হোৱাই ইউ আৰ কাভাৰিং ইউৰ ফেচ উইথ দ্য পট তুমি ইয়ালৈ কিয় আকৌ আহিছা আৰু তোমাৰ মুখমণ্ডলটো এই কলহেৰে কিয় ঢাকি ৰাখিছা। এতিয়া তিনালি ৰমনে উত্তৰ দিব ইউৰ মেজেষ্টি মহাৰাজ ইউ ছেইড ইউ ডিডন্ট ৱান্ট টু সি মাই ফেচ আপুনি মোৰ মুখমণ্ডলটো নাচাবলৈ মানে দেখিবলৈ কৈছিল। ইউ আৰ ভেৰি ইণ্টেলিজেণ্ট তিনালি তুমি বৰ বুদ্ধিয়ক তিনালি। থেংক ইউ ধন্যবাদ ইউৰ মেজেষ্টি মহাৰাজ। এইটো হ'ল থুলমূলভাৱে গল্পৰ অসমীয়া ভাঙনি। ইয়াৰ ওপৰত তোমালোকৰ কিছুমান কুৱেশ্যন দিব এই কুৱেশ্যনবোৰ তোমালোকে পূৰ কৰিব লাগিব মই কৰি দিম বাৰু। 1 নম্বৰত দিছে কমপ্লিট দ্য ডায়লগ বিটুইন কিং এণ্ড তিনালি ৰমন। ইয়াতে কিছুমান কথোপকথন দিছে এইটো তোমালোকে নিজে পূৰ কৰিব লাগিব। ডায়লগ মানে কথোপকথন দুজনৰ মাজত কথা বতৰা। কিং ৰজাই ক'ব আই ডোন্ট ৱান্ট টু সি ইউৰ ফেচ ডোন্ট কাম টু মাই কোৰ্ট ৰুম মই তোমাৰ মুখমণ্ডল চাব নিবিচাৰোঁ তুমি মোৰ ৰাজসভালৈ নাহিবা। কিং ৰজাই আকৌ ক'ব হোৱাই ইউ হেভ কাম এগেইন তুমি আকৌ কিয় আহিছা এণ্ড হোৱাই ইউ আৰ কাভাৰিং ইউৰ ফেচ উইথ দ্য পট আৰু তুমি কলহেৰে তোমাৰ মুখমণ্ডল কিয় ঢাকি লৈছা। তিনালি ৰমন এতিয়া ক'ব ইউৰ মেজেষ্টি মহাৰাজ এইখিনি কথা উঠাই দিছে ইউ ছেইড ইউ ডিডন্ট ৱান্ট টু সি মাই ফেচ মহাৰাজ আপুনি কৈছিল আপুনি মোৰ মুখমণ্ডল চাব নিবিচাৰে। এই কথাখিনিয়ে মই ইয়াতে লিখিছোঁ ইউ ছেইড ইউ ডিডন্ট ৱান্ট টু সি মাই ফেচ মই সেইখিনি কথাই খালি ইয়াতে লিখিছোঁ তোমালোকেও লিখিব লাগিব। ৰজাই আকৌ ক'ব কিং ইউ আৰ ভেৰি ইণ্টেলিজেণ্ট তুমি বৰ বুদ্ধিয়ক তিনালি। এইখিনি কথাই ইউ আৰ ভেৰি ইণ্টেলিজেণ্ট এইখিনি কথা উঠাই দিছে তো তোমালোকে এইখিনি চাই ল'বা। আৰু শেষত কি দিছে থেংক ইউ ইউৰ মেজেষ্টি এইখিনিও উঠাই দিছে গতিকে এই দুটা শাৰী উঠা নাই গতিকে তোমালোকে তাৰ পৰা লিখি ল'বা চাই। নেক্সট 2 নম্বৰত কি দিছে চে হুৱেডাৰ ইউ ট্ৰু অৰ ফল্ছ সঁচা নে মিছা কোৱা। প্ৰথমতে এই নম্বৰত কি দিছে চোৱা তিনালি ৰমন ওয়াজ এ কোৰ্টিয়াৰ ইন এ কিংছ কোৰ্ট তিনালি ৰমন ৰজাৰ এজন ৰাজসভাসদ আছিল গতিকে এইটো শুদ্ধ ট্ৰু মানে শুদ্ধ ফল্ছ মানে মিছা ইয়াতে দিয়া আছে।
নেক্সট 2 নম্বৰ আছে ওৱান ডে তিনিআলি ৰমন গট এংগ্ৰি উইথ দ্য কিং এদিনাখন তিনিআলি ৰমনে ৰজালৈ খং কৰিছিল হয় নেকি নহয় এইটো কথা উল্টা কৈছে ৰজাইহে খং কৰিছিল গতিকে এইটো ফলছ হ'ব ফলছ সি নম্বৰ তিনিআলি ৰমন কেম উইথ হিজ ফেচ কভাৰ্ড উইথ এ পট তিনিআলি ৰমনে তেওঁৰ মুখমণ্ডলটো এটা কলহেৰে ঢাকি আনিছিল এইটো কথাও শুদ্ধ গতিকে টি দিবা ট্ৰু ডি নম্বৰ দ্য কিং ৱাজ ইমপ্ৰেছড বাই তিনিআলি ৰমনছ ইণ্টেলিজেণ্ট ৰজাজন তিনিআলি ৰমনৰ বুদ্ধিমত্তাৰ দ্বাৰা আকৃষ্ট হৈছিল বা মোহিত হৈছিল গতিকে এইটো শুদ্ধ নেক্সট এতিয়া 3 নম্বৰ কি লিখছে এনসাৰ দ্য ফলোইং কুৱেশ্যনছ তলৰ প্ৰশ্নবিলাকৰ উত্তৰ লিখা এই নম্বৰত আছে হু ৱাজ তিনিআলি ৰমন আমি পাই আহিছোঁ তিনিআলি ৰমন ৱাজ এ কোৰ্টিয়াৰ ইন এ কিংছ কোৰ্ট এই কথাষাৰে মই ইয়াতে লিখিছোঁ তিনিআলি ৰমন ৱাজ এ কোৰ্টিয়াৰ ইন এ কিংছ কোৰ্ট বি নম্বৰ কি আছে হু ডিডন্ট ৱান্ট টু সি তিনিআলি ৰমনছ ফেচ কোনে তিনিআলি ৰমনৰ মুখমণ্ডল চাবলৈ বিচৰা নাছিল উত্তৰ আছে দ্য কিং ডিডন্ট ৱান্ট টু সি তিনিআলি ৰমনছ ফেচ ৰজাই তিনিআলি ৰমনৰ মুখমণ্ডল চাবলৈ বিচৰা নাছিল নেক্সট সি নম্বৰ হাউ ডিড তিনিআলি ৰমন কেম টু দ্য কোৰ্ট ৰুম নেক্সট ডে পিছদিনাখন তিনিআলি ৰমনে ৰজাৰ ৰাজসভালৈ কেনেদৰে আহিছিল ইয়াতে দ্য নেক্সট ডে তিনিআলি ৰমন কেম টু দ্য কোৰ্ট ৰুম কাভাৰ্ড হিজ ফেচ উইথ এ পট পিছদিনাখন তিনিআলি ৰমনে তেওঁৰ মুখমণ্ডলটো এটা কলহেৰে ঢাকি আহিছিল এইখিনিয়ে উত্তৰ নেক্সট আছে ডি নম্বৰ কি আছে চোৱা কি প্ৰশ্ন আছে হোৱাট মেক দ্য কিং সে তিনিআলি ইণ্টেলিজেণ্ট কিহে ৰজাক বাধ্য কৰাইছিল যে তিনিআলি ৰমন এজন বুদ্ধিয়ক এইটো উত্তৰ হিচাপে অলপ দীঘলীয়া উত্তৰটো লিখিবা when the king told তিনিআলি ৰমন not to come to his court যেতিয়া ৰজাই তিনিআলি ৰমনক তেওঁৰ ৰাজসভালৈ আহিবলৈ মানা কৰিছিল then তেতিয়া the king he came তেওঁ আহিছিল with his face covered with a pot তেতিয়া তেওঁ আহিছিল তেওঁৰ মুখমণ্ডলটো এটা কলহৰ দ্বাৰা আবৃত কৰি then তেতিয়া the king said ৰজাজনে কৈছিল তিনিআলি ৰমন was intelligent তিনিআলি ৰমন এজন বুদ্ধিয়ক আছিল এতে 4 নম্বৰ কি আছে ৰিড দ্য সেন্টেন্সেছ এবাউট এ ৰাইনোচেৰাছ মানে ৰাইনোচেৰাছ মানে গড় এই গড়ৰ বিষয়ে তলত দিয়া বাক্যবিলাক পঢ়া ৰাইট ডাউন দ্য কুৱেশ্যনছ ইউ ৱান্ট টু আস্ক হাৰ তুমি এই গড়টোক কি প্ৰশ্ন সুধিব বিচাৰা ডোণ্ট ফৰগেট টু পুট দ্য কুৱেশ্যন মাৰ্কছ তোমালোকে বাক্যৰ শেষত প্ৰশ্নবোধক চিহ্ন ব্যৱহাৰ কৰিবলৈ নাপাহৰিবা মানে গড়ক মানে কি ইয়াতে কিছুমান উত্তৰ দিয়া আছে চ' আই এম এ ৰাইনো মই এজন গড় আমাৰ ভাষাত গণ্ডাৰ বুলি কয় হয়নে আচ্ছা যে নহওক এই নম্বৰ কি আছে হু মানে কোন আৰু উত্তৰটো আছে মই এজন গড় সুধিব লাগিব তুমি কোন তেনেহ'লে হু আৰ ইউ তেওঁ কৈছে মই গড়টোৱে কৈছে মই এজন গড় বি নম্বৰ হুৱেৰ ডু ইউ উত্তৰ কি দিছে উত্তৰটো আগত চাব লাগিব আই লিভ ইন কাজিৰঙা মই কাজিৰঙা জিলাত বাস কৰোঁ তেনেহ'লে সুধিব লাগিব তুমি ক'ত বাস কৰা কোনোবাই সুধিব লাগিব তেতিয়াহে উত্তৰটো আহিব তেনেহ'লে আমাক প্ৰশ্নটো কৰিব শিকাব ইয়াত হুৱেৰ ডু ইউ লিভ এইটো লিখিবা চি নম্বৰ উত্তৰটো চাব লাগিব আগত আই ইট প্লেণ্টছ এণ্ড গ্ৰাছ মই গছ গছনি আৰু ঘাঁহ খাওঁ কোনোবাই সুধিলেহে তুমি কি খোৱা তেতিয়া এইটো উত্তৰ দিব কোনোবাই তেনেহ'লে এইটো সুধিব লাগিব হোৱাটেৰে প্ৰশ্ন আৰম্ভ কৰিব লাগিব হোৱাট ডু ইউ ইট তুমি কি খোৱা তেওঁ উত্তৰ দিছে আই ইট প্লেণ্টছ এণ্ড গ্ৰাছ মই গছ গছনি আৰু ঘাঁহ খাওঁ ডি নম্বৰ হুৱেৰ উত্তৰটো কি আই এম ক্ৰাইং মই কান্দি আছোঁ বিকজ আই এম এণ্ডেঞ্জাৰ্ড কাৰণ মই বিপদাপন্ন মানুহে মোক মাৰি পেলায় চোৰাং চিকাৰী আহি গুলি কৰি মোক মাৰি পেলায় মাৰি মোৰ খৰ্গটো লৈ যায় কিয়নো মোৰ খৰ্গটো বহুত দাম এতিয়া দিয়া আছে ক্ৰাইং মানে কান্দি থকা
তেনেহ'লে আমি প্ৰশ্ন সুধিব লাগিব হোৱাই মানে কিয় শব্দৰে আমি আৰম্ভ কৰিব লাগিব কিয় তুমি কান্দি আছা, তেতিয়াহে উত্তৰটো পাব মই কান্দি আছোঁ কাৰণ মই বিপদাপন্ন। এইখিনিয়ে তোমালোকৰ ইংৰাজী শাখাৰ উত্তৰখিনি আছিল। তোমালোকে এইখিনি লিখি ল'বা, নোৱাৰিলে মোক কমেণ্ট কৰিবা। থেংক ইউ।